Once again, welcome to our channel. আজি আকৌ নতুন ভিডিও এটা লৈ আপোনালোকৰ আগলৈ আহিম আৰু আজি হল সানডে মই এয়া ৰাতিপুৱা এয়া বিছনাতে আছো আৰু এতিয়া কেটা বাজিছে গম পাইনে এতিয়া অলৰেডি 9টা বাজি গল আৰু আজি সানডে যেহেতুকে ক্লেপাৰ ৰ'দটো পৰি আছে মুখখন ইগনোৰ সানডে যেহেতুকে হেকাৰণে অকমান দেৰিকৈ উঠিলেও একো নাই চলি যাব আৰু আজি বিশেষকৈ আমাৰ ঘৰলৈ আলহী অহা কথা আছে আলহী মানে কি আৰু কোন আলহী আহিব সেইখিনি চাই গৈ থাকো এগাল নহয় মাত্ৰ এজনে আহিব গতিকে হেয়া চাই গৈ থাকো আজি মই কিনো কৰিম কিনো নাই সকলোখিনি আপোনালোকক দেখুৱাম গতিকে ভিডিওটো একদম স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই গৈ থাকিব আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰি থৈ যাব আৰু যিসকলে আগৰ পৰা চাই থাকে তেওঁলোকে ধুনীয়াকৈ চাই থাকে আৰু সদায় চাই থাকিব এনেকৈ আৰু মৰম দি গৈ থাকিব ধন্যবাদ তেওঁলোকলৈ আপোনালোকলৈ আৰু আহক তেনে ভিডিওটো চাওঁ পঢ়িলো শুনিলো চাকৰি নেপালো এতিয়া কি কৰো ক গাঁৱত পৰি আছে মাটি তিনি পুৰা খেতিতেই ধৰণি ক দিয়ে পানী দিয়ে ফাগুনৰ খবৰ তুমি গাটো ধুবলৈ যাম তাৰ আগত এয়া মই বজাৰ কৰিবলৈ দিছিলো তাৰ পাছত বজাৰ কৰি আনিলে এফালে সাউন্ড হৈ আছে হা ইগনোৰ তাৰ পাছত বজাৰ কৰি আনিলে আৰু এতিয়া মই গা ধোৱাৰ আগত এইখিনি ঠিক লগাও কিন্তু তাৰ আগতে মাংসখিনি কাম এটা কৰি লওঁ ইয়াতে গোটেইখিনি মিক্স কৰি থৈ যাওঁ আৰু মেৰিনেট কৰি থৈ দিওঁ এয়া দিছোঁ ইয়াতে আদা ৰচুনৰ পেষ্ট ৰেড চিলি এইখিনি কালাৰ হোৱা ৰেড চিলিহে হয় ইয়াতে দিছোঁ এতিয়া হালধি মিঠাতেল এইটো ৰেচিপি দেখাব পাৰোঁ নে নোৱাৰোঁ নাজানো পাছলৈ কিন্তু এনেই মানে এতিয়া গা ধোৱাৰ আগত মই এইখিনি মেৰিনেট কৰি থৈ যাওঁ তেতিয়া মানে অলপ দেৰি হ'লে মানে বনাবলৈ ভাল হ'ব সেইকাৰণে মেৰিনেট কৰি থৈ গ'লোঁ আৰু মইনো কি কৰি আছোঁ সেইটো দেখুৱাই আছোঁ যিহেতুকে সেইটো কাৰণে এইটো দেখুৱাই দিলোঁ থৈ দিম এতিয়া আহিলোঁ এয়া ধনিয়া লৈ পেলাই আৰু ধনিয়াখিনি মই আজি কেনেকৈ থ'ম সেইটো চাব হা এয়া ইয়াতে এতিয়া পানী বইল লৈ লৈছোঁ ফুলকৈ পানী লোৱা নাই কিন্তু আধাকৈ লৈ লৈছোঁ আৰু বেছি ফুলকৈ ল'লেও মানে গেলি যায় বহুত বেছি ওপৰলৈকে গেলি যাব ইয়াৰে এতিয়া গাঁঠিকেইটা খুলি ল'লোঁ আৰু এইকেইটা এতিয়া ধুনীয়াকৈ মই এনেকৈ থৈ দিম মই প্ৰায়ে এনেকৈ থৈ দিওঁ আগৰ পৰাই থৈ দিওঁ একদম হোষ্টেলত পঢ়াৰ দিনাৰ পৰাই এনেকৈ আগতে ৰুমত থাকোঁতে মানে নিজে কিনি পেলাই খাইছিলোঁ আৰু তেতিয়াৰ পৰাই এনেকৈ ধনিয়া এনেকৈ থৈ দিওঁ আৰু তেতিয়া কি হয় মানে ধুনীয়াকৈ ফ্ৰেছ হৈ থাকে আৰু মানে গেলি কৰি নাহে আৰু পানীখিনি খালি বেছিকৈ দিলেও ওপৰখিনি কিন্তু গেলি যায় সেইকাৰণে মানে মই অকণমান কমকৈ পানীখিনি দি পেলাই এনেকৈ থৈ দিওঁ আৰু এইফালে খিৰিকী ফালৰ পৰা বতাহো আহি থাকে পূৰা হাৱা পাই থাকিব আৰু ফ্ৰেছ হৈ থাকিব আৰু এয়া এতিয়া মই গা চা ধুই মেলি ৰেডি এতিয়া মই যাম পাকঘৰলৈ কাৰণ কি সিহঁতি আহি যোৱাৰ আগতে মই সকলোখিনি ৰেডি কৰি থ'ব লাগিব আৰু সেইকাৰণে এতিয়া মই যাওঁ পাকঘৰলৈ গতিকে আকৌ ভিডিঅ'টো আপোনালোকক লগ পাই থাকিম হা স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই গৈ থাকক এইটো কি চিনি পাইছেনে বাৰু পাইছে চাগে নিশ্চয় এয়া কাঠআলু আপোনালোকৰ ফালে কি বুলি কয় নাজানো চবৰ ফালে বেলেগ বেলেগকৈ কয় কিছুমানৰ ফালে কয় মাছ আলু বুলি কোৱা শুনিছোঁ আৰু এইটো আজি মই বনাম আৰু প্ৰথমতে এতিয়া মই দালিখিনি বনাই লওঁ আৰু দালিতে দি দিছোঁ মই বিলাহী অকণমান আৰু আলু এটা বইল কৰি দিছোঁ কি কৰিবলৈ দিম চাবচোন মই কি কৰিম আলুটোৱেদি আৰু এয়া লৈছোঁ জলকীয়া মই ৰেচিপি দি নাথাকোঁ আজি কিন্তু তথাপিও আলুটোৱেদি কিবা কিবি বনাম আৰু আজি কি বনামনো মিক্স কৰি সেইখিনিকে চাই দেখুৱাম আৰু এতিয়া মই ইয়াতে গৰম পানী অকণমান দি দিছোঁ পাছত গৰম পানীবোৰ দৰকাৰ হয় আৰু এইফালে দালি হৈ আছে মোৰ আৰু সেইফালে এতিয়া পাতি দিলোঁ বাকী এতিয়া অকণমান ভিতৰতে ৰখি লৈছোঁ আৰু কিবা কিবি কাটা মেলা কৰিম আজি আপোনালোকক ৰেচিপি ইমান দেখুৱাই নাথাকোঁ কিন্তু কিনো বনাইছোঁ আজি আলহীৰ কাৰণে আৰু কি খাবলৈ দিম আৰু আমিও কিনো খাম আজি তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে ধুনীয়াকৈ চাই গৈ থাকিব আৰু এয়া হ'ল কাঠআলুখিনি কাটি ল'লোঁ অলপ আগত কাঠআলু দেখুৱাই আহিছিলোঁ যে তাৰপিছতে কেৰাহীখন পাতি ল'লোঁ আৰু এতিয়া এইখিনি কেনেকৈ ভাজিম সেইটো দেখুৱাই নাথাকোঁ আৰু কিন্তু লাষ্টৰ ফাইনেল লুকছটো দেখুৱাম আৰু অকণমান দেখুৱাই দিছোঁ আৰু এয়া পাঁচফোৰণ দি ল'লোঁ তাৰ পিঁয়াজ দি ল'লোঁ তাৰপিছত এতিয়া এইখিনি আলু ভজা দি নিচিনাকৈ ভাজি দিম আৰু এয়া এতিয়া মই আলু ভজা নিচিনাকৈ তাত দি দিলোঁ তাৰপিছতে এতিয়া এয়া অকণমান হালধি আৰু ৰেড চিলি দি দিছোঁ এই ৰেড চিলিটো কালাৰৰ কাৰণেহে দেই মানে অকণমানো জ্বলা নহয় এইটো ৰেড চিলি তাৰপিছতে অকণমান গৰম মছলা দি দিছোঁ তাৰপিছত এইখিনি এতিয়া এজ ইউজুৱেল আৰু যেনেকৈ আমি কিবা কিবি ভাজোঁ আলু চালু সেই তেনেকৈ ভাজি থাকিম আৰু
ৰেচিপি আগতে মই দিয়া নাছিলোঁ আৰু এতিয়া চাওকচোন এইখিনি ধুনীয়াকৈ সিজি গৈছে সিজি যোৱা নাই মানে এয়া পূৰা ফ্ৰাই কৰা হৈ গৈছে আলু নিচিনাকৈ অকণমান লাগা লাগা টাইপো হৈ গৈছে গতিকে এইখিনিতো এতিয়া সিজিব লাগিব অকণমান সেইকাৰণে ইয়াতে অকণমান পানী ছটিয়াই লওঁ এয়া মই একচুৱেলি ঠাণ্ডা পানী দিয়া নাই গৰম পানী দিছোঁ আৰু এইখিনি এতিয়া উতলি অকণমান সিজিবলৈ দিম মই বেছি পনীয়া নকৰোঁ সেইকাৰণে পানী কমকৈ দিছোঁ শুকানে হ'ব যিহেতুকে শুকানকৈ খাম গতিকে এয়া আলু মই বইল কৰি থৈছিলোঁ আলুত ইয়াতে মই চব দি লৈছোঁ ধনিয়া জলকীয়া পিঁয়াজ তাৰপৰা ৰেড চিলি তাৰপৰা মিট মছলা অকণমান দিছোঁ তাৰপৰা এয়া চচ আছে অকণমান টমেট' চচ আৰু এয়া মেয়নিজ তাৰপিছতে নিমখ এনেকৈ চব দি পেলাই এতিয়া এইখিনি এনেকৈ সানি ল'ম সানি পেলাই কিবা এটা বনাম আৰু সেইটো চাই থাকক আৰু শেষলৈকে ৰেচিপি নিদিওঁ কিন্তু কিনো বনালোঁ এনেকৈ কৰি পেলাই সেইটোকে চাই থাকক দেই আপোনালোকে চাগে অলৰেডি ভাবিয়ে পেলাইছিলে আৰু এইটোৱে বনাবলৈ লৈছোঁ বুলি ঠিকেই এইটোৱে বনাবলৈ লৈছোঁ এইখিনি বনাম আজি এয়া মাংসৰ কাৰণে আলু ফ্ৰাই কৰি ল'লোঁ তাৰপিছতে এয়া হ'ল মাংস মেৰিনেট কৰি থৈ দিয়াখিনি তাৰপিছতে ইয়াতে এতিয়া মই বনাম আৰু এইফালে ভাজি আছোঁ মই এতিয়া বিলাহীখিনি আৰু এইফালে ভাজি আছোঁ মাংসখিনি আৰু এইফালে মই বিলাহী কিয় ভাজি আছোঁ সেইখিনি চাই থাকক আৰু এইটো দেখিছেনে এইটো খাই কোনে কোনে ভাল পায় বাৰু জনাবচোন এইটো আৰু তাৰ লগত আছে এয়া এইটো এদি মই এটা বস্তু বনাম চাই থাকক এইখিনি পূৰা সিজি আছে আৰু মই যে বিলাহী ভাজি থৈছিলোঁ এয়া এতিয়া মই এই বিলাহীখিনি ইয়াতে দি দিম এয়া ফাইনেলি বিলাহীখিনি ইয়াতে দি দিছোঁ এইখিনি পানী দিয়াৰ আগত এইখন হেতা দি মোক লৰাবলৈ বেয়া পাওঁ পানী দিয়াৰ আগত এতিয়া মই এইখিনি ধুনীয়াকৈ এয়া লাগিও গৈছে অকণমান গেছটো কমাই পেলাই এইখিনি অকণমান দেৰি ভাজি ল'ম এনেকৈ আৰু মাংসখিনিত এতিয়া অকণমান পানী দিলোঁ তাৰপিছতে এয়া দেখিছেনে এয়া পিঁয়াজৰ যে ঠাৰিখিনি তাৰ পিঁয়াজৰ ঠাৰিটো অকণমান দি দিছোঁ ইয়াতে ভাল লাগিব খাবলৈ গতিকে এইখিনি আৰু পানী দিবলৈ বাকী আছে বাৰু আৰু কি বনাম চাই থাকক ফাইনেলি এয়া মাংস উতলি আধা দি শুকাই গ'ল আৰু তাৰপাছত বেছি জোল নকৰোঁ যিহেতুকে সেইকাৰণে এতিয়া এয়া লাষ্টত ধুনীয়াকৈ ধনিয়া দি দিছোঁ ধনিয়াটো দিলে ভালেই লাগে ন মাংসত আপোনালোকে দিয়ে নে নিদিয়ে বাৰু বহুতে কিন্তু ধনিয়াটো নিদিয়ে মাংসত দেই মই কিন্তু দিওঁ ভাল লাগে মোৰ লাষ্টত দিলে আৰু ফাইনেলি আমাৰ আলহী আহি পাই গ'লহি তাৰপিছত কিন্তু সি ৰাস্তা চিনি নাপায় সেইকাৰণে মই অকণমান লৰালৰিকৈ ওলাই আহিছোঁ তাৰপিছত ৰ'দটো পৰিছে তাৰপৰা তাক অকণমান উলিয়াই আনোগৈ ৰাস্তাটো চিনি পোৱা নাই সেইকাৰণে ওলাই আহিছোঁ বলক মোৰ লগত এতিয়া ৰাস্তাৰ মূৰত পালোহি মই আহি এয়া ফাইনেলি আহি পালেহি স্কুটিত অহাজন সি পাৰ হৈ গুচি গ'লগৈ তই পাৰ হৈ গুচি গ'লি মানে বল ৰহ মই উঠি যাওঁ ইয়াৰ পৰা যিহেতুকে এতিয়া ভাত দিবলৈ হৈছে সেইকাৰণে এয়া চালাডখিনি মই ধুনীয়াকৈ সানি লৈছোঁ কি আছিলে কৈছিলোঁৱে তাৰপাছত আজি ভাতৰ লগত এয়া ডিছ কমপ্লিট হৈ গ'ল ধোঁৱা ওলাই আছে পূৰা গৰম এয়া আলু চপটো আছিলে আৰু চাটনি তাৰপৰা সেয়া ভাজিখিনি দালি আৰু এয়া মাংস তাৰপিছত এয়া ভাত আৰু এয়া ৰেডি এতিয়া সিহঁতক মই এনেকৈ আৰু ভিডিঅ' অকণমান কৰিলোঁ আৰু মুখৰ আগৰ পৰা কৰিবলৈ বেয়া পালোঁ সেইকাৰণে এনেকৈয়ে কৰিলোঁ আৰু আজি কি বুলি কয় আদা দিয়া লাল চাহ কাপেৰে ষ্টাৰ্ট কৰি দিছোঁ মোৰ এই বেক চাইডে দেখাইছোঁ বেক চাইডে কি ধুনীয়া হৈ আছে জেগাডোখৰ চাওক কি মজা হৈ আছিলে জেগাডোখৰ অ' ল'ৰা শুনিছানে মাত নামাতা যে চাহ খোৱাহি আৰু ৰাতিপুৱাৰ পৰা একদম আৰম্ভণি কৰি এতিয়া শেষত গধূলি হ'লহি তাৰপিছত গধূলি চাহ বনাই আনিলোঁ তাৰপিছত এটা চিঞৰি আছোঁ অহা নাই এতিয়ালৈকে তাৰপিছতে ঠাণ্ডা হ'লে মই আৰু বনাই দিবলৈও নাই তাৰপিছত কি হ'ল অথনি অহা ল'ৰাজন হ'ল মোৰ পেহী ল'ৰা আৰু সি আহিছিলে এটা বিশেষ কাৰণত তাৰপিছত আহি পেলাই ভাত পানী খালে খাই পেলাই হোৱাৰ পাছত গধূলিয়ে হৈ যায় জল্দি আজিকালি 4টা বজাত গধূলি হয়েই আৰু তাৰপিছতে এতিয়া 5:30 6টা বাজিবলৈ হৈছে নেকি 5:30 বজা নাই 5টা পূৰা আন্ধাৰ দেখাই আহিলোঁ নহয় বাহিৰত তাৰপিছত এতিয়া ভাবিলোঁ আৰু এইখিনিতে ভিডিঅ'টো সামৰি দিওঁ আৰু মাথা চাথা বিষাই গৈছে মোৰ দিনটো হোৱা নহ'লে ভিডিঅ' অকণমান চালোঁ আপোনালোকৰ তাৰপিছতে কমেণ্ট দুটামান কৰিলোঁ তাৰপিছত আৰু চাবলৈ আছেই দিনটো যিহেতুকে বহুত ব্যস্ত হৈ আছিলোঁ গতিকে এতিয়া বাকী আজি এইখিনিতে ভিডিঅ'টো সামৰি দিওঁ নেক্সট আকৌ বেলেগ এটা ভিডিঅ'লৈ আহিম সোনকালে তেতিয়ালৈকে বাই এভৰিৱান টেক কেয়াৰ